নমস্কাৰ সকলোকে। আপোনালোকৰ ফালে বতৰ কেনেকুৱা বাৰু? আমাৰ ফালে একেৰাহে বৰষুণকে দি আছে। এনেকুৱা বতৰত কিবা এটা স্পেচিয়েল খাবলৈ মন যায়, হয়নে? তেনেহ'লে আজি স্পেচিয়েল কিবা এটা বনাম। তিলৰ লগত বনাম আজি। চাব আহক। আমাৰ থালিখন ৰেডি হৈ গ'ল। আপোনালোকে চাগে গম পাইছে মই কি বনাইছো, তথাপিও মই কৈ দিছো। এয়া মাছৰ মূৰেৰে আলুৰ মুৰি ঘণ্টা। এয়া বুট জলকীয়াৰ আচাৰ মই বনোৱা। এয়া মাছৰ পেটুৰে ভাত আৰু তিলেৰে বনাইছো। আৰু ইয়াতো স্পেচিয়েলটো গমেই পাইছে, মাছৰ লগত তিলৰ আঞ্জা। আজি এয়াই আমাৰ থালি। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় আপোনালোকে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ তেতিয়া, ধন্যবাদ।